গুড মৰ্নিং গাইজ। তো মই যিখন গাড়ীত বহি আছোঁ সেই গাড়ীখন মানে বিক্ৰী কৰিব। তো গাইজ যিজনে ল'ব বিচাৰিছে মোক কণ্টেক্ট কৰিব পাৰিব। গাড়ীখন মই অকণমান দেখাই আছোঁ অলপ পিছত, আৰু কাগজ পাতি পূৰা অ'কে আছে আৰু গাড়ীখনৰ গুড কণ্ডিশ্যন। তো যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি মোক কণ্টেক্ট কৰিব পাৰিব। আৰু গাড়ীখন অকণমান দেখাই আছোঁ আপোনালোকক। পিছপিনে আছে এনেকুৱা ধুনীয়া হৈ আছে ছিট কভাৰবিলাক, আৰু ইয়াৰ ভিতৰ চাইড আছে এনেকুৱা। চাই লওক, ব্ৰেক চেক আদি এইবিলাক মানে চব ঠিকে আছে, অ'কে আছে। মই দেখাই আছোঁ আৰু বাহিৰ চাইডখিনি মই দেখাই আছোঁ আপোনালোকক। এইটো বাহিৰ চাইড হয় আৰু গোটেইখিনি মই দেখাই আছোঁ আপোনালোকক। অ'কে, চব অ'কে আছে। যদি এই গাড়ীখন লাগে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, ফোন নম্বৰ, আৰু সেই ফোন নম্বৰৰ যোগেদি আপোনালোকে হোৱাটছআপত মোৰ লগত কথা পাতিব পাৰিব। আৰু ঘৰটো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত হয়। গোটেইখিনি ডিটেইলছ মই হোৱাটছআপত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব।